আহি গ'লোঁ মই এতিয়া ফাৰ্মলৈ ৰাতিপুৱাই। এতিয়া আপোনালোকক মই কৈছিলোঁ যিহেতু আমাৰ চেনিটাইজাৰ বুলি ক'লেও বেয়া নহয়, আমি যিখিনি বীজাণুমুক্তৰ আৰু দৰৱ মাৰিব লাগে আমাৰ দুদিনৰ মূৰে মূৰে, হয়তো আপুনি সপ্তাহটোত 3 দিন বা 2 দিনো মাৰিব পাৰে। ঠিক তেনেকৈ ধৰণে মাৰিব লাগে আপোনালোকৰ, তেতিয়া বীজাণুমুক্ত হৈ থাকিব পাৰিব। ফাৰ্মখনত আপোনাৰ নিশ্চিন্ত মনে থাকিব পাৰিব, বেমাৰ আজাৰৰ পৰা দূৰত্ব হৈ থাকিব পাৰিব। আৰু কি মাৰিব লাগে, কেনেধৰণৰ কিমান পৰিমাণ দিব লাগে, মই ইয়াৰ বাল্টিঙত অলপ পানী লৈ লৈছোঁ। তাৰপিছত আপোনালোকে এইটো লগত টিকট বুলি কয়, বহুতে নামাৰে, বহুতে ভয়ো কৰে মাৰিবলৈ, কিন্তু মোৰ অভিজ্ঞতাটো আজি 15 বছৰ দিনেই হৈছেগৈ আৰু লাহেকৈ। মই সৰুৰ পৰা কৰি আজি এইখিনি কৰি আছোঁ। মই খুব সুন্দৰভাৱে ফাৰ্মখন চলাই আছোঁ, একো বেমাৰ আজাৰ নোহোৱাকৈ। গতিকেলৈ এইটো আপুনি কিমান পৰিমাণে ল'ব সেইটো আপোনালোকক দেখাই দিছোঁ। এইটো যিহেতু আপোনাৰ 16 লিটাৰ পানীৰ কাৰণে মই ৰেডি কৰিছোঁ, তো 16 লিটাৰত কিমান দিব লাগে সেইটো আপোনালোকে নিজে আপোনাৰ চাই ল'ব। এটা স্প্ৰে মোৰতো 16 লিটাৰ স্প্ৰে হয়, তো গতিকেলৈ মই এইটো পানী অলপ লৈ লৈছোঁ ইয়াত। এতিয়া মই 16 লিটাৰ পানীৰ বাবে মই ইমানকৈ দি লৈছোঁ। তাৰপৰা ইয়াৰ চিত্ৰনলা, যিটো আমাৰ ফাৰ্মৰ বেয়া গোন্ধবিলাক নাইকিয়া কৰে। তাৰপিছত এইটো আপোনালোকে দিবলৈ চেষ্টা কৰিব। তাৰপৰা আপোনালোকে ল'ব ইয়াৰ পটাছিয়াম ল'ব। পটাছিয়ামটো আপোনালোকে টেমাত এনেকৈ নাহে, মই টেমাটো ভৰাই ৰাখিছোঁ, যিহেতু এইটো পেকেট আহে, গতিকেলৈ বেয়া নহ'বৰ বাবে মই এঠানি নহ'বৰ বাবে, নষ্ট নহ'বৰ বাবে মই এনেকৈ টেমাত ভৰাই ৰাখিছোঁ। আপোনালোকে এনেকৈ টেমাত ভৰাই ৰাখিব। ইমানখিনি আপোনাৰ স্প্ৰেত দিলেই হৈ যাব। এইবিলাক অলপ দি দিলেও বেয়া নহয়, পটাছটো একো অপকাৰ নকৰে। ইয়াৰ মই ভৰাই ৰাখিছোঁ, চাৰ্ফ অলপ ভৰাই ৰাখিছোঁ, যিহেতু আপোনালোকে চাৰ্ফ অলপ দি দিব পাৰে। এলকহল আপোনালোকৰ খুব ভাল বস্তু হয়, আপোনাৰ চাৰ্ফ দি কেনে গাহৰি গাও ধুৱাব পাৰে, আৰু ধুৱাই থাকিলে ভাল হয়। ভালকৈ মিশ্ৰণ কৰি ল'ব। যিমান পাৰে আপোনালোকে এনেকৈ ভালকৈ মিশ্ৰণ কৰি ল'ব। তাৰ পৰা আপোনালোকে স্প্ৰেত ভৰাই আপোনালোকে স্প্ৰে কৰি দিব। আৰু যিহেতু বহুতে কয় মাখি নাহিবলৈ দৰৱ মাৰিব লাগে কি, আপোনালোকৰ ধৰ গোন্ধ নহ'বলৈ বাৰু দৰৱ মাৰিব লাগে কি। বিশেষকৈ আপোনালোকে যিমানে মেডিচিন নামাৰে কিয়, আপোনালোকে মাখিৰ কাৰণে আপোনাৰ 50% আপোনালোকে নেটৰ ব্যৱহাৰ কৰক, 50% ৰেহাই হ'ব মাখিৰ বাবে। আৰু যিমান পৰা ফাৰ্মখন দেখিছে আপোনাৰ মই নেটৰ ব্যৱহাৰ কৰিছোঁ, নেট লগাব চেষ্টা কৰিব, যাতে চৰাই চিৰিকটিবিলাক নোসোমায়। আৰু বেমাৰ আজাৰ সেই চৰাই চিৰিকটিৰ পৰাবিলাকৰ পৰা বেছিকৈ আহে। তাৰপৰা আৰু আপোনাৰ এই গোন্ধৰ, আপোনাৰ যিহেতু কৈছে গোন্ধৰ বাবে মেডিচিন পায় নেকি, ধৰ আপোনালোকে যদি ফাৰ্মখন চফাই নকৰে, অকলে মেডিচিন মৰাৰ ওপৰতে যদি ভৰসা কৰে, তেতিয়াহ'লে মেডিচিন বহুত লাগি যাব। গতিকেলৈ যিমান পাৰে চাফ চিকুণ কৰি ৰাখিবলৈ চেষ্টা কৰিব, চফা কৰিবলৈ চেষ্টা কৰিব। আৰু এইখিনি আৰু চাফ চিকুণ কৰি পেলাই আপোনাৰ নেট লগাই পেলাই তাৰপৰা আপোনালোকে মেডিচিন ইউজ কৰক। আপুনি সপ্তাহটোত 2 দিন কৰিলেও তেতিয়া হৈ যাব, আৰু খুব তেতিয়া সুন্দৰকৈ ফাৰ্মখন আপোনালোকে গঢ়ি তুলিব আপোনালোকৰ সক্ষম হ'ব। মই আজি এইখিনি কৰি থকা আজি মই সৰু সুৰাকৈ আজি 15টা বছৰে হ'লগৈ, আৰু কিন্তু মই আজি এনেকৈ ভালকৈ কৰা আজি 4টা বছৰ হৈছেগৈ। আগতে মই বাঁহৰ ফাৰ্ম কৰি কিনে সৰু 1টা বা 2টা কৰি তেনেকুৱা কৰি আজি ফাৰ্মখন আগুৱাইছোঁ। গতিকে আপোনালোকে মই মেডিচিনো মই স্প্ৰে কৰোঁ, কেনেকৈ কি ধৰণৰ মাৰোঁ, আপোনালোকে খালি ইয়াত ফেনাইল দি নিদিব, হয়তো গাহৰি গাত পৰিলে মানে ফেনাইলটো অপকাৰ কৰিব পাৰে। গতিকে ফেনাইলটো আপোনালোকে যদি মাৰোঁ বুলি ভাবে, ফেনাইলটো অকলে আপোনালোকে ফাৰ্মৰ বাহিৰৰ স্কুলত মাৰিব, আৰু নেটৰ বাহিৰে মাৰি দিব। যিটো ধৰ তাত বেয়া বস্তুবিলাক গোন্ধবিলাক নহা হ'ব। আৰু হোৱাৰ পিছত আপোনালোকে এইখিনি মাৰিবলৈ চেষ্টা কৰিব। আৰু যদিও আপোনালোকে এই টি কাৰ্ডটো নিদিওঁ বুলি ভাবে, তো গতিকেলৈ একো নাই, আপোনালোকে চিটনলাও পটাছিয়ামটো মেইন হৈছে। পটাছটো হৈছে আপোনালোকৰ যিকোনো গাহৰি গাত যদি ঘাঁও লাগিছে তেতিয়াহ'লে পটাছটো মাৰক। পটাছে ঘাঁ আপোনালোকে শুকুৱাব, আৰু ঘাঁহটো অতি সোনকালে ভাল কৰিব। আৰু পটাছটো খুব ভাল বস্তু হয়, আৰু বীজাণুমুক্ত বস্তু। আমি নেদেখা যিবিলাক বীজাণু ধৰক পটাছবিলাকে মাৰিব,
গতিকেলৈ আপোনালোকে পটাছটো খুব আপোনালোকে মাৰিবলৈ চেষ্টা কৰক। আৰু পটাছটোৱে হৈছে মেইন। বিশেষকৈ আমি এইখিনিয়ে ব্যৱহাৰ কৰোঁ। আৰু মই কেনেদৰে এইখিনি মাৰিব লাগে, কেনেকৈ গুলিব লাগে, কি মাৰিব লাগে, সেইখিনি আপোনালোকৰ মোৰ ফালৰ পৰা মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আৰু এই ভিডিঅ'বিলাক মই বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে। মই যিমানখিনি আগৰ পৰা মই যিমানখিনি কষ্ট কৰি আজি ইমানখিনি কৰিছোঁ। গতিকেলৈ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব। যদিও ভুল হৈছে ক্ষমা কৰিব, আৰু পাৰিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ।